নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো ভিডিঅ'টোৰ প্ৰথমতে আপোনালোকক আজি আমাৰ পুখুৰীটো দেখুৱাই দিছো কাৰণ আজি আমাৰ পুখুৰীটো হিচা হ'ব পানীও বেছি নাই মই আতৈক ৰাতিপুৱাতে ফোন কৰি পঠালো মানে পুখুৰী হিচিবলৈ আহিবৰ কাৰণে আৰু আতৈও আহিলে মই 9টা মান বজাত মাতিছিলো কিন্তু আতৈ অকনমান অহাত দেৰি হ'ল বাৰু কাম আছিল 12টা মান বাজিলেগে আৰু পুখুৰী হিচু মানে আৰু আহিয়ে মানুহজনৰ লগত পাইপ চাইপবোৰ ঠিক ঠাক কৰি আছে আৰু মাছ ওলালে নে নাই যদি ওলাইছে কিমান ওলালে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কিন্তু দেই তেতিয়াহে গম পাব এইয়া চাওকচোন একদম দীঘল পাইপ লগাই লৈছে এডাল বৰিং পাইপ বুলি কয় নেকি মই ভালকৈ নাজানো আৰু পুখুৰীৰ পানীখিনি মাইনুখিহঁতৰ পুখুৰীত পেলাইছে আৰু চাওকচোন ইমানকৈ মানে মাছ গৈছে আৰু মায়ে এইখিনিও মানে এৰি দিয়া নাই একদম ধুনীয়াকৈ খৰাহি এটা পাতি থৈছে মাছ যাবলৈ দিয়া নাই মায়ে মানে খুব মাছ ধৰি ভাল পায় আৰু খায়ো ভাল পায় ইমান ধুনীয়া ধুনীয়া মাছকেইজনী চাওকচোন পুখুৰীটোত যিহেতু বেছি পানী নাছিলে সেইকাৰণে শুকাবলৈও সময় নালাগিলে আৰু আতৰিয়াই চাওকচোন মেটেকাখিনি একদম আঁতৰাই মাছ ধৰিছে ইয়াতে পালে পিছে মাগুৰ মাছ কেইটামান আৰু পুঠি মাছ ওলাইছিলে বাকী বেলেগ মাছ নোলালে দেই কিন্তু দডখৰত মাছ ওলাই নে নোলায় আপোনালোকে ভিডিঅ'টো কিন্তু শেষলৈকে চাব দেই এয়া মা গৈছে মাছ ধৰিব মায়ে মানে ওপৰৰ পৰা চাই থাকিব নোৱাৰিলে পুখুৰীত নামিলেই ইফালে বেছি মাছ ওলোৱাই নাই পুঠি মাছ কেইজনী হ'লেও ধৰিব ইমানেই মাছ ধৰি ভাল পায় মায়ে ইমান দেৰি মাছ ধৰাৰ পাছত অৱশেষত ডাঙৰ মাছ এটা পালে দেই মানে মাগুৰ মাছ এটা পালে আৰু এতিয়া চাওকচোন মায়ে একদম খৰাহি লৈ লৈছে মাছ ধৰিবৰ কাৰণে প্ৰেচিডেণ্ট বাইদেউ আহি গ'ল মাছ ধৰিব মায়ে চাওকচোন কেনেকৈ মাছজনী দলিয়াই দিছে আৰু প্ৰথমে পাইছিলে পুঠি মাছ তাৰ পাছতে পালে মাগুৰ 4-5টামান মায়ে আকৌ কাৱৈ মাছ এজনী নে দুজনী পালে এতিয়া আকৌ মাক মেটেকাখিনি আঁতৰাবলৈ কৈছোঁ আৰু কিজানি ইয়াত মাগুৰ মাছ সোমাই আছে নেকি বুলি কিন্তু নাপালে আঁতৰিয়ে পোৱাকেইটাই আৰু পাছতো নেপালে আৰু মাগুৰ মাছ আৰু দডখৰ যে হিচি আছে বুলি কৈছিলোঁ দডখৰ এতিয়া শুকালে কিন্তু সম্পূৰ্ণ শুকোৱা নাই সেইকাৰণে দাই মানুহজন আঁতৰিহঁতে মানে নেট টানিলে আৰু একদম ভবাই নাছিলোঁ মাছ যে ইমানকৈ ওলাব মইতো ভাবিছিলোঁ 1 কেজি 2 কেজিমান ওলাব মাহঁতেতো সিমানখিনিও ভবা নাই মানুহজনেতো পুখুৰীটো নিহিছোঁ বুলিয়ে কৈছিলে মোক কৈ নাথাকিবি পুখুৰীটোত মাছ নোলায় বানপানী হওঁতে ওলাই গ'ল তেনেকৈ কৈছিলে কিন্তু মইহে ৰাতিপুৱা আঁতৰি ফোন কৰি দিলোঁ আৰু যোনসকলে মোৰ ভিডিঅ'ৰ আগৰ পৰা চাই তেওঁলোকে গম পায় যে টেঙাখাটৰ ঘুমতেল গাঁৱত বানপানী হৈছিলে 2 জুলাইত মানে আমাৰ গাঁৱত মথাউৰি ভাঙিছিলে আৰু তেতিয়া আমাৰ বহুত বস্তু অনিষ্ট হৈছিলে আৰু যোনসকল মোৰ নতুন ভিউৱাৰ্ছ তেওঁলোকক কৈছোঁ আগৰ ভিউৱাৰ্ছবিলাকেতো জানেই মোৰ ভিডিঅ' ৰেগুলাৰ চাই থকাসকলে আৰু মানে বানপানী হওঁতে বহুত বস্তু অনিষ্ট হ'ল আৰু পুখুৰীটো চাই মেলি 7-8 কেজিমান মাছে মেলা হৈছিলে বানপানী হওঁতে ভাবিছিলোঁ চব মাছ ওলাই গ'ল কিন্তু বহুত মাছ থাকি গ'ল মইতো একেবাৰে ভবাই নাছিলোঁ যে ইমান মাছ ওলাব ভাবিছিলোঁ 1 কেজি 2 কেজি বা 3 কেজিলৈকে ওলাব বুলি কিন্তু মাহঁতেতো একেবাৰে ভবা নাছিলে আপোনালোকক দেখুৱাম বাৰু লাষ্টত দেই কিমান মাছ ওলালে আৰু এতিয়া চাওকচোন দাই ইমান ধুনীয়াকৈ চালনীখনেৰে মাছ ধৰি আছে দাই খুব মাছ ধৰি ভাল মাছ ধৰি শেষ হোৱাই নাই দাই মা আৰু মানুহজনৰ লগৰ এজনে মাছ ধৰি আছে তাৰ মাজতে আঁতৰি আৰু মানুহজনে মাছবিলাক ধুই গৈ আছে কাৰণ গেলি যাব যে এইবিলাক চাওকচোন ইমান ধুনীয়া ধুনীয়া পুঠি মাছ মোৱা মাছ প্ৰথমে দুইটাই মানে এজনী দুজনীকৈ ধুই আছিলে কিন্তু ভাবিলে পাছত নহ'ব এনেকৈ ধুই থাকিলে বহুত সময় লাগিব সেইটো কাৰণে এয়া চাওকচোন একেবাৰে ধুইছে আৰু বহুত বোকা আছিলে ন যিহেতু ভালকৈ ধুব লাগিব পুৰি
এয়া চাওকচোন পুঠি মাছ আৰু মোৱা মাছ বহুত ওলালে যোৱা বছৰ নহয় তাৰ আগৰ বছৰ মানে পুখুৰী সিঁচোতে সৰু মাছ নোলালে একেবাৰে অকল মাগুৰ মাছ ওলাইছিলে ডাঙৰ মাছখিনি ভালকৈ দেখুৱাবলৈ নহ'ল এনেকৈ দেখুৱাই দিলোঁ গুড মৰ্ণিং আজি হৈছে সোমবাৰ আৰু কালি ভিডিঅ' কৰা নহ'ল ইটো সিটো কৰি থাকোঁতে ভিডিঅ' কৰিবলৈ থাকিয়ে গ'ল আৰু এতিয়া ৰাতিপুৱা 7টা বাজি গৈছে চাহ খোৱা নাই খাম অলপ পাছত আৰু ভানু বাইদেৱে কৈ আছিলে পায়স খাবলৈ মন গৈছে বুলি কালি মানুহজনক কণজহা চাউল গাখীৰ কাজু খিচমিচ আনিব ক'লোঁ আজি বোলো ৰাতিপুৱাই বনাই দিওঁ নহ'লে পথাৰলৈ যাবগৈ যে চ' এতিয়া বনাই লৈ আপোনালোকক যি পাৰোঁ দেখুৱাই যাম এইফালে আমাৰ চাইনি আহিলে এইটো আমাৰ চান খেলি আছে হাই দি দিয়া চাইনি আমাৰ চানে দি দিয়া উম্মা কৈ দিয়া উম্মা জনি জনি গাই দিয়া চাইনি গাই দিয়াচোন জনি জনি য়েছ পাপা কোন আমাৰ চান দুষ্ট চান জনি জনি য়েছ পাপা কি হ'ল মোবাইল লৈ পিটিম এতিয়া পাকঘৰলৈ আহিলোঁ আৰু আটাইবোৰ বস্তু ধুনীয়াকৈ উলিয়াই লৈছোঁ এফালে গাখীৰ 1 লিটাৰ লৈছোঁ কাজু মই দুফাল কৰি লৈছোঁ কিচমিচ লৈছোঁ আৰু চাউল সম্পূৰ্ণ 1 কাপ লৈছোঁ আৰু চেনি 1 কাপতকৈ অকণমান কম লৈছোঁ আৰু গাখীৰখিনি ধুনীয়াকৈ গৰম হ'বলৈ দিছোঁ এটা উতল অহাৰ পাছত মই তিয়াই থোৱা চাউলখিনি দি দিছোঁ চাউলখিনি মই সম্পূৰ্ণ 20 মিনিটমান তিয়ালোঁ নেকি আৰু কণজহা চাউল লৈছোঁ দেই এতিয়া চাউলখিনি দিয়াৰ পাছত ধুনীয়াকৈ হেতাখনেৰে লৰাই দিছোঁ আনফালে আকৌ কেৰাহী এটা পাতি দিছোঁ ইয়াতে মই ঘি দিছোঁ কাজু আৰু কিচমিচখিনি ধুনীয়াকৈ ভাজি ল'ম বেছি সময় ভাজিব নালাগে কিচমিচকেইটা অকণমান ফুলি গ'লে হ'ব আৰু আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চালেহে গম পাব লাষ্টত মানে পায়সখিনি কেনেকুৱা হ'ল আৰু ইলাচি দি দিব পৰাহেঁতেন বেছি ভাল আছিলে কিন্তু ইলাচি মানুহজনে নানিলে আৰু তেজপাত আনিবও পাহৰি গ'ল সেইটো কাৰণে যিকেইটা বস্তু আনিছিলে সেইকেইটাৰে ভানু বাইদেউক ধুনীয়াকৈ বনাই খোৱালোঁ আৰু ভানু বাইদেউ খাই খুব ভাল পালে পায়সখিনি ধুনীয়াকৈ হৈয়ে গৈছে এতিয়া মই ভাজি থোৱা কাজু আৰু কিচমিচখিনি দি দিছোঁ আৰু ধুনীয়াকৈ লৰাই লৈছোঁ এতিয়া চেনিখিনিও দি দিছোঁ আকৌ ভালকৈ লৰাই লৈছোঁ পুনৰ কৈছোঁ চেনি মই সম্পূৰ্ণ 1 কাপ দিয়া নাই 1 কাপতকৈ অকণমান কম দিছোঁ আৰু দেখিছেনে মই গাখীৰো দি দিছোঁ আধা লিটাৰ গাখীৰ পেকেট হৈছিলে ইয়াৰে মই আধা দিছোঁ আৰু ধুনীয়াকৈ গাখীৰখিনি দিয়াৰ পাছত এটা উতল আহিবলৈ দিম উতল অহাৰ পাছত এয়া হৈয়ে গ'ল পায়স ৰেডি আৰু শেষত মই অকণমান ঘি দি দিছোঁ আৰু ভানু বাইদেৱে গাখীৰ চাহো খাম বুলি কৈছিলে মানে কৈ আছিলে যে গাখীৰ চাহো খাবলৈ মন গৈছে বুলি সেইকাৰণে মই তাক গাখীৰ চাহো বনাই দিলোঁ আৰু ভানু বাইদেউ আহি পালে মায়ে মাতি দিলে আৰু এইফালে চাওকচোন ধুনীয়াকৈ কাঁহৰ কাঁহীত সজাই দিলোঁ 1 বাটি পায়স দি দিছোঁ আৰু গাখীৰ চাহ এতিয়া আমাৰ বাইদেউক খাবলৈ দিওঁ আৰু বাইদেউৰ হাঁহি চাওকচোন নকবাই হেল্ল' এভৰিৱান এতিয়া 4টা বাজিলে দিনত ভিডিঅ' কৰা নহ'ল অথনি ভানু বাইদেউ যোৱাৰ পাছত কাপোৰ কানি ধুলোঁ আৰু ভাত খাই বৈ মেলি শুয়ে থাকিলোঁ আজি চানৰ লগত মানে 1টামান বজাত শুলোঁ আৰু অলপ আগত সাৰ পাইছোঁ ইমানে টোপনি গ'লোঁ চ' তেনেকৈ থাকি গ'ল আৰু এতিয়া বোলো আকৌ ষ্টাৰ্ট কৰি দিওঁ আৰু এতিয়া চানে মই বাৰান্দাত বহি বাদাম খাই আছোঁ বাৰু আপোনালোকক ৰাতি যি পাৰোঁ দেখুৱাম চ' চাই থাকিব ভিডিঅ'টো